যোগাত্মক চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতাৰ মাজতে ৰাইজে বিনা পৰিশ্ৰমিকে চৰকাৰী ধনৰ কৰিলে উপযুক্ত ব্যৱহাৰ। শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ এটি পথ নিৰ্মাণৰ বাবে গাঁও পঞ্চায়তলৈ আহিছিল 5,22,000 টকা। উক্ত গাঁওখনৰ জৰাজীৰ্ণ পথটোৰ 140 মিটাৰ ফিভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলৈ আহিছিল চৰকাৰে ধাৰ্য কৰা 5,22,000 টকা। ৰাইজে নখ জোকাৰিলে নৈ বয়। উক্ত কথাষাৰ প্ৰমাণ কৰিছে এই হাঁহচৰা লাটুম গাঁৱৰ সৰুঘৰীয়া চুকৰ ৰাইজেই। উক্ত জৰাজীৰ্ণ পথটোৰ দুৰৱস্থা দেখি ৰাইজে চৰকাৰী ধনৰ সদব্যৱহাৰ কৰি কোনো ঠিকাদাৰক কামটো নিদি বিনা পাৰিশ্ৰমিকে নিজেই নিৰ্মাণ কৰি উলিয়াব সক্ষম হ'ল 140 মিটাৰৰ নিৰ্ধাৰিত ধনেৰেই 223 মিটাৰ। গাঁৱৰ ৰাইজে সকলোৱে লগ লাগি বহুত কষ্ট কৰিছে আলিটোৰ কাৰণে, আৰু এই ৰাস্তাটো মানে বহুত বেয়া আছিলে আৰু বহুত কষ্ট কৰি মেলি এতিয়া যেনে হ'লেও ভাল হ'লগৈ। আৰু ৰাইজে বহুত কষ্টও কৰিছে, আমাৰ গাঁৱৰ সৰুঘৰীয়া চুকৰ ৰাইজে কৰি মেলি এতিয়া ৰাস্তাটো শেষ হৈছেগৈ আৰু প্ৰায় শেষ হৈছেগৈ। কিমান টকা আহিছে ৰাস্তাটো নিৰ্মাণ কাৰণে? এইটো 5,22,000 টকা। যদি প্ৰতিখন গাঁও পঞ্চায়তৰ ৰাইজে এনে যোগাত্মক চিন্তাৰে নিজৰ সামাজিক দায়বদ্ধতা পালন কৰে, সঁচাকৈয়ে সমস্যাৰে জৰ্জৰিত অসমৰ গাঁওসমূহত এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'বলৈ বেছি পৰ নালাগিব। শিৱসাগৰ জিলাৰ হাঁহচৰা লাটুম গাঁৱৰ আমাৰ এই প্ৰতিবেদন আদৰ্শ হৈ পৰক প্ৰতিখন গাঁৱৰ বাবে। নাজিৰাৰ পৰা নিভামণি কলিতাৰ ৰিপৰ্ট 7 News Now।